গ্ৰীষ্ম ঋতুৰ আৰম্ভণিতে দেশৰ কেইবাখনো ৰাজ্যত গ্ৰীষ্মৰ ভয়ংকৰ প্ৰকোপ। দেশৰ ৫খন ৰাজ্য ক্ৰমে ৰাজস্থান, দিল্লী, হাৰিয়ানা, উত্তৰ প্ৰদেশ আৰু ওড়িশাত ব্যাপক হাৰত বৃদ্ধি পাইছে গ্ৰীষ্ম প্ৰবাহ। উষ্ণতা স্পৰ্শ কৰিব ধৰিছে ৪০ ডিগ্ৰী পৰ্যন্ত। আগন্তুক দিনত ৪৫ ডিগ্ৰী চেলছিয়াছ হ'বগৈ বুলি বতৰ বিজ্ঞান কেন্দ্ৰৰ সতৰ্কবাণী। যোৱা মাৰ্চ মাহত ১২২ বছৰৰ ভিতৰত সৰ্বাধিক উষ্ণতা বৃদ্ধি পাইছে। গ্ৰীষ্ম প্ৰবাহৰ বাবে আগন্তুক মে আৰু জুন মাহত দেশজুৰি নাগৰিকৰ মৃত্যুৰ আশংকা কৰা হৈছে। ওড়িশাত ৪০ ডিগ্ৰীলৈকে তাপমাত্ৰা বৃদ্ধি হোৱাৰ ফলত বিদ্যালয়সমূহ ৩০ এপ্ৰিললৈকে বন্ধ হোৱাৰ ঘোষণা। পশ্চিমবংগতো ভয়ংকৰ গ্ৰীষ্ম প্ৰবাহৰ বাবে ২ মে'ৰ পৰা বন্ধ কৰি দিয়া হ'ব বিদ্যালয় মহাবিদ্যালয়সমূহ। আৰু এনেদৰে উত্তৰ ভাৰতৰ এখনৰ পিছত আনখন ৰাজ্য ক্ৰমাগতভাৱে আক্ৰান্ত হৈছে প্ৰখৰ গ্ৰীষ্ম প্ৰবাহত। আৰু ইয়াৰ ফলত জনস্বাস্থ্য সম্পূৰ্ণভাৱে ক্ষতিগ্ৰস্ত হৈছে। ব্যুৰ ৰিপৰ্ট ৰেড জন।